আমি আজি বহুত কথা পাতিম মই একো মানে তেনেকে কুৱেশ্যন ভাবি থোৱা নাই যে আপোনাক এইটোৱে সুধিম কিন্তু প্ৰথম মই এইটোৰ পৰাই যাব বিচাৰিছোঁ ৰৈ ৰৈ বিনালে আপুনি যিটো গানত কণ্ঠদান কৰিছে আপুনি যেতিয়া আহিছিলে সোমাই আহিছিলে আপোনাৰ গানটোৱে বাজি গৈছিলে আৰু গানটো সঁচাকৈ মানে ইউনিক হৈছে আৰু বহুত ভাল লাগিছে আৰু মানে অসমীয়া চিনেমাত প্ৰথমবাৰৰ কাৰণে নতুন সংযোজন মই দেখিছোঁ যিটো ভাল লাগিছে মানে এইটো হয়তো এক্সপ্ল'ৰ কৰা নাছিলে নেকি চাগে আগতে এইটো কিন্তু ভাল লাগিছে বহুত তাকে গানটো সেইটোৱে দাদাই যেতিয়া গোৱাইছিলে মানে সেইটো টাইমতো দাদাই কৈছিলে যে এই গীতটিয়ে মানে অসমীয়া মানে চিনেমা হওক বা অসমীয়া সংগীত জগতত এটা বিশেষ এটা মাত্ৰা প্ৰদান কৰিব তো তেনেকুৱা সেইটোৱে হ'ল আচলতে আৰু মোৰ আচলতে সৌভাগ্য আৰু মই কোনোবাখিনি আশীৰ্বাদ বুলিও ক'ম যে দাদাৰ শেহতীয়া যিটো প্ৰজেক্ট তাতে মই এটা সৰু অংশ হৈ থাকিব পালোঁ আৰু লগতে মই গানটো অকলে গোৱা নাই বাৰু গানটোৰ লগত দুগৰাকী আছে সবিতা শৰ্মা গোস্বামী তেখেতৰ নাম ল'ব লাগিব তেখেতেও গাইছে খালি গানটো আমি একেলগে গোৱা নাই কাৰণ আজিকালি জানাই মানে ৰেকৰ্ডিঙৰ কাৰবাৰবোৰ বেলেগ বেলেগ ধৰণে হয় চব চল'কে হয় মই গাইছিলোঁ প্ৰায় 2021 নে এনেকুৱা সময়তে গোৱা নেকি গানটো বহুত দিনতে গাই থোৱা আছিলে তাৰপাছত তেখেতে গালে নে মানে বা তেখেতেও হয়তো কেতিয়া গাইছে মই ভালকৈ টাইমটো নাজানিম কিন্তু অকলে গোৱা আৰু